নমস্কাৰ মৰমী কিচেন এণ্ড ব্লগলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মই বৰ্তমান ভালে আছোঁ। দিন বতৰ বেয়া ইফালে আৰু দিনবোৰটো বেয়া আপোনালোকে জানেই। ভাবিলোঁ ঘৰত কিমান শুম কিমান বহিম আৰু আমনি লাগিছে এইবোৰ কৰি কৰি আৰু ভাবিলোঁ এটা ব্লগে কৰোঁ। আজি মই দিনটোনো কি কৰোঁ আপোনালোকক দেখাওঁ। তেন্তে আজি ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো নে কি কয়। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক। এইয়া আমাৰ গুণু আহি গ'ল। এতিয়া মোৰ লগত গুণু মানে মোৰ ভাগিন হয় গুঞ্জন। আমাৰ গুণু আপোনালোকক সকলোকে স্বাগতম জনাব। আমাৰ আকৌ অসমীয়াত নকৈ দে, ইংলিছতে কয়। হাই কোৱা। হাই। আমাৰ গুণুৱে কিবা কিবি কৈ থাকে, বেছি মাত ফুটা নাই। তাৰ 2 বছৰ হ'বহে, হোৱা নাই। বাৰ্থডে আহি আছে জুলাইৰ 20 তাৰিখে। এতিয়া আমাৰ গুণু হেৰি কৰি দিয়াচোন, নমু কৰি দেখাই দিয়াচোন। নমু কৰি দিয়া মা নমু কৰি দিয়া, নাম ধৰি দেখাই দিয়া। নমু কৰি দিছে। নাম ধৰি দেখাই দিছে, ইয়াৰ নাম ধৰি দেখাই দিছে। আৰু মা কোৱাচোন। বেছি মাত ফুটা নাই, এটা দুটা ফুটিছে আৰু। দেউতা কোৱাচোন। আইতা কোৱাচোন। ককা কোৱাচোন। আৰু তুমি সেই কোৱাচোন, টেঙা কোৱাচোন। টেঙা কোৱাচোন। কোৱা কোন এইটো, কোন কোৱাচোন। এইটো কোন? কোন এইটো? তিতা কোৱাচোন। তিতা এনা কোৱাচোন। আৰু তুমি কি খাই ভাল পোৱা? মাইনা মানে হ'ল তাৰ কণীটোক মাইনা বুলি কয়। আৰু তুমি মোক কি বুলি মাতা? মা বুলি মাতে। ই মানে মাহী ক'ব নোৱাৰে যে, সি মানে মোক মা বুলি মাতে সি। এতিয়া কি ক'বা? মামা কৈ দিয়াচোন চবকে। মামা কৈ মামা কৈ দিছা। হেৰি আৰু কি ক'বা? কিবা কৈ দিয়াচোন। নমস্কাৰ কৰি দিয়া। নমস্কাৰ কৰি দিয়া হাত দুখন। নমস্কাৰ কৰি দিছে। এতিয়া আমি গুণুৰ লগত খেলোঁ, হয়নে? খেলিবানে? খেলোঁ আমি তোমাৰ লগত নেকি? বাই বাই দিয়াচোন। বাই বাই। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। গুণু আৰু মই এতিয়া অকণমান মস্তি কৰিম ন? বাই দিয়া। চুমু দি দিয়া। চুমু দি দিছে। লাজ কৰি দিছে এবাৰ। লাজ কৰি দিছে। বাই দিয়া। বাই। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনাক। এইখিনি মই ৰাতিপুৱাই ৰেকৰ্ড কৰি থৈছিলোঁ। মানে ৰুটি বনাব লওঁতে মাকে, সি মানে ৰুটি আটা বেলিবলৈ এইখন লাগে কান্দি থকাৰ বাবে বাই মানে দি দিলে আৰু অকণমান আটা দি দিলে। এইপৰা এতিয়া বেলাত ব্যস্ত একদম। ৰুটি খুৱাব আৰু আজি আমাক। চাওকচোন ইমান দুষ্ট এই পোৱালিবিলাক। এতিয়া সি খেলিব লৈছে চাওক। আমি যে সৰুতে ৰং খেলিছিলোঁ, সিও বেচেৰানো ক'তনো এইবিলাক ৰং খেলা বস্তু, মানে এইবিলাকেই খেলি থাকিব লাগিব আৰু। আমি আগতে নাৰিকলৰ খোলা চোলা লৈ খেলিছিলোঁ, সি আৰু এইবোৰেই আৰু। আৰম্ভ হৈ গ'ল তাৰ দুষ্টামি। মোবাইল চোৱাত ব্যস্ত এইবাৰ একদম মানে। তাক মোবাইল লাগে, ককাকক বোলে ফোন কৰে। একদম ব্যস্ত ককাকক ফোন কৰাত। আমাৰ গুণুৱে এতিয়া দাঁত দেখাই আছে আমাক। চাওকচোন তাৰ মোচন। কান্দিছে নাক চাও না বাবু, নাক খুঁজু না।
মাইনা নাই নাই কোৱা মাইনা নাই নাই এনেকৈ দিয়া মাইনা নাই নাই কোৱা স্মাইল প্লিজ স্মাইল প্লিজ স্মাইল 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 বাবু স্মাইল মাইনা কোৱা হৈ গ'ল গুণুৰ লগত খেলিলোঁ অলপ ধেমালি কৰিলোঁ তাৰ লগত এতিয়া অকণমান ভাবিলোঁ ভিডিঅ' বনাওঁ কিহৰনো ভিডিঅ' বনাওঁ এইটোতো ক'ব লাগিব আপোনালোকক মোৰ আৰু এটা ইউটিউব চেনেল আছে তাত মোৰ ভণ্টি আৰু মই কভাৰ ডেন্সসমূহ বনাওঁ গানবিলাক বনাই তাত আপলোড কৰোঁ ভাবিলোঁ আপোনালোককো কৈ দিওঁ যিহেতু আপোনালোকে মোৰ এটা ফেমিলিৰ দৰে আৰু সেইবাবে আপোনালোককো কওঁ আপোনালোকেও অকণমান চাওক কেনেকৈনো মই ভিডিঅ' বনাওঁ আৰু আপোনালোকক দেখাই যাম আৰু আপোনালোকে ভিডিঅ'বোৰ ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মই ডেছক্ৰিপশ্যনত বক্সত দি দিম লিংকটো তথাপিও মানে মই আপোনালোকক মানে কৈ থ'লোঁ আৰু আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক আৰু কেনেকৈ ভিডিঅ' বনাই এইবোৰ চাই থাকক তেন্তে দেৰি নকৰোঁ বলক পিছত লগ পাই আছোঁ এইবাৰ আমাৰ ভিডিঅ' বনোৱাত ৰেডি হৈ গৈছোঁ কেমেৰামেনে কেমেৰা কৰি আছে আৰু আমাৰ আইজনীয়ে পূৰা পঢ়ি আছে আৰু ব্যস্ত আৰু ভিডিঅ'ত বনাবৰ কাৰণে মই আৰু আহিম সহজ কৰালে এগৰাকী মাতৃ চাবচোন গানটো এটা ভাল গান জুবিন দা আৰু ৰাকেশ ৰিয়ান দা আৰু চয়নিকা বাৰ কণ্ঠত গোৱা মায়া মই জীৱনী নিশ্চয় আপোনালোকে শুনিছে এইটোত কভাৰ বনাবৰ কাৰণে চেষ্টা কৰিছোঁ চাবচোন এইবাৰ আমাৰ বাইদেউ পূৰা দৌৰিছে একদম বেমাৰ হৈছে বেমাৰত একদম মানে চিকিৎসা কৰি আছে আৰু তাই মোক বাৰ বাৰ কৈ আছে সৰু তই নাহাঁহিবি মই হাঁহি উঠি যাব শেষত হাঁহিয়ে দিলোঁ আৰু এতিয়া শ্বুটিং কৰি ভিডিঅ' বনাই মানে আৰু কিবা খাওঁ লাগি গ'লে ইয়াত জাম আনিছিলে দেউতাই তাকে অকণমান খাওঁ জাম এইকেইটা গুণৰ সৰু যে ইয়াক অকণমান দিছোঁ আৰু মাক মই ক'লোঁ যে এইখিনি মোক পিটিকি দিয়া মই যিহেতু কেমেৰা কৰি আছোঁ মই মানে এনেকৈ পিটিকি খাই ভাল পাওঁ জামবিলাক জলকীয়া নিমখ চিমখ দি আপোনালোকে খাবচোন বহুত টেষ্টি লাগে এনেকৈ খাবচোন জাম চাম খোৱা হৈ গ'ল দিয়ক এতিয়া অলপ আইজনী দৌৰা ভিডিঅ' বনাব আছিলে তাকে দৌৰিব দিলোঁ অকণমান দৌৰি চৰি আহিলোঁ আৰু ভোক লাগিছে এতিয়া বহুত ভাত খাব লৈছোঁ আৰু এয়া লেচেৰা ভাজি এয়া ভাত তাৰপিছত মাংস বনাইছিলে মায়ে যিহেতু মই আজি ভিডিঅ' কৰিছিলোঁ মই একো বনোৱা নাই আৰু এই গছৰে নেমু এয়া মাংস আৰু এয়া দাইলত ভেন্দি দিছে তামাম টেষ্টি লাগে খাই তেন্তে ভাতকেইটা খাওঁ বাই বাই আজিলৈ